ক্ৰিকেট ভাৰতত এটা ধৰ্ম আৰু ইয়াক জনপ্ৰিয়তা কৰাৰ মেইন বস্তু আছিল এদিনীয়া ক্ৰিকেট। কিন্তু আপোনালোকে জানেনে যে ইমান উত্তেজনাপূৰ্ণ ইণ্টাৰনেশ্যনেল ওৱান ডে ক্ৰিকেট ইয়াৰ কিন্তু আৰম্ভণিটো ইমান উত্তেজনাৰ নাছিল। নমস্কাৰ, মোৰ নাম প্ৰবাল দাস আৰু এইটো ভিডিঅ'ত মই আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক'ম আপোনাক এটা সৰু কাহিনী এদিনীয়া ক্ৰিকেটৰ আৰম্ভণিৰ বিষয়ে। কাহিনীটো জনাৰ কাৰণে আমি যাব লাগিব 1970-71 চনলৈকে। সেই সময়ত ক্ৰিকেট বহুত পৰিমাণে জনপ্ৰিয়তা ক্ৰিকেটে হেৰাই গৈ আছিল। 5 দিনৰ এখন খেলা হয় আৰু সেইখন খেলা মেক্সিমাম টাইমত ড্ৰ হৈ যায়। তো পাব্লিকৰ মেটচ চাব যোৱাৰ প্ৰৱণতা বহুত কমি গৈছিল। তাৰ মাজতে কি হ'ল, 1970 চনৰ ডিচেম্বৰ মাহত ইংলেণ্ডৰ দলটো গ'ল অষ্ট্ৰেলিয়াত এছেছ খেলিবৰ কাৰণে। এইটো আছিলে ইংলেণ্ডৰ দল, ঠিক আছে। এতিয়া যোৱাৰ পিছত কি হ'ল, সেই ছিৰিজৰ যিখন তৃতীয় মেটচ আছিল, সেই তৃতীয় মেটচখন আছিলে মেলবৰ্ণত। প্ৰথম দুখন টেষ্ট মেটচ ড্ৰ হৈছে, তৃতীয়খন মেটচ খেলিব গৈছে মেলবৰ্ণ। আৰু সেই তৃতীয়খন মেটচ আৰম্ভ হোৱাৰ মানে এটা বল পৰাৰ আগতে প্ৰথম 3 দিন গোটেইকেইদিন বৰষুণ আহি 3 দিন নষ্ট হৈ থাকিল। গতিকে মাত্ৰ 2টা দিন বাকী আছে আৰু সেই সময়ত টেষ্ট মেটছত 2 দিনৰ ভিতৰত খেল কমপ্লিট হোৱাটো অসম্ভৱ কথা। অষ্ট্ৰেলিয়াৰ যিটো ক্ৰিকেট বৰ্ড আছিলে, তেওঁলোকৰ 80,000 পাউণ্ডৰ লছ হোৱা বুলি কোৱা হয়। 80,000 1 পাউণ্ড মানে আপুনি 100 টকাৰ আশে-পাশে ধৰক। গতিকে 80,000 পাউণ্ড বহুত বেছি লছ আছিলে অষ্ট্ৰেলিয়া ক্ৰিকেট বৰ্ডটোত। চ' তেওঁলোকে কি কৰিলে, এটা আইডিয়া ভাবিলে যে আমি ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া দল দুটাৰ মাজত 1 দিনৰ এখন খেল পাতোঁ। এইটো নতুন আইডিয়া নাছিল একচুৱেলি। ইংলেণ্ডত 1963 চনৰ পৰাই জিলেট কাপ বুলি ইংলেণ্ডৰ মানে নিজৰ কাউণ্টি দলবোৰৰ মাজত খেলা হৈছিল, জিলেট কাপ। সেইটো এই ওৱান ডে ক্ৰিকেটৰ কনচেপ্টতে আছিল। কিন্তু দুখন দেশৰ মাজত এনেকুৱা ক্ৰিকেট মেটচ আৰম্ভ কৰাৰ এইটো প্ৰথম আইডিয়া আছিল। আৰু এই আইডিয়াত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট বৰ্ডৰ এইটো যিটো আইডিয়া, তাৰ আঁৰত থকা এজন বিশেষ ব্যক্তি আছিল ছাৰ ডন ব্ৰেডমেন। এতিয়া ইংলেণ্ডে যেতিয়া গম পালে, চ' ইংলেণ্ডৰ মানুহে ক্ৰিকেটাৰবোৰে বহুত প্ৰটেষ্ট কৰিলে, এইটো কৈ যে আমি ইমান টকা পোৱা নাই এইখন মেটচ খেলাৰ কাৰণে, আমি বেলেগকৈ আমাক পইচা লাগিব আৰু আমি নেখেলোঁ এণ্ড অল দোজ। কিন্তু হ'ল কি, লাষ্টত যাই তেওঁলোকক ক'লে কি ঠিক আছে, তেওঁলোকে মানিলে ঠিক আছে, আমি এতিয়া সোমাই আছোঁ, গতিকে আমি খেলিম, আমাৰ উপায় নাই। গতিকে তেওঁলোকে খেলিবৰ কাৰণে ৰেডি হ'ল। সেই টেষ্ট মেটচখনৰ 5 নম্বৰ যিটো দিন আছিলে, জানুৱাৰী 5, 1971, সেই দিনটো ছিলেক্ট কৰা হ'ল এইখন মেটচৰ কাৰণে, ঠিক আছে। চ' সেইটো অষ্ট্ৰেলিয়াৰ যিটো দল আছিলে, তাত এজন প্লেয়াৰ আছিলে এছলি মেলেট, তেওঁ এজন স্পিন বলাৰ আছিলে। চ' তেওঁ পিছত কৈছিলে যে এইখন মেটচ তেওঁলোকে একেবাৰে ধেমালি হিচাপে লৈছিলে, কাৰণ এনেই আমি খেলিম তেনেকুৱা। আৰু অষ্ট্ৰেলিয়াৰ দলটো যিটো আছিলে, অষ্ট্ৰেলিয়াৰ যিখন ক্ৰিকেট বৰ্ড, তেওঁলোকৰো বহুত বেছি আশা নাছিলে যে বহুত মানুহ আহিব। তেওঁলোকে আশা কৰিছিল যে 20,000ৰ আশে-পাশে মানুহ হ'ব। কিন্তু সিদিনা খেলখন চাবৰ কাৰণে 46,006জন মানুহ আহি উপস্থিত হৈছিল। এইটো নিশ্চিত কৰা হ'ল যে 40 অভাৰৰ খেলা হ'ব, এটা অভাৰত 8টাকৈ বল দিয়া হ'ব। চ' তেনেকৈ যেতিয়া 40,000 দৰ্শক উপস্থিত হ'ল, ত' সেই সময়ত এইটো 46,000 দৰ্শক যেতিয়া উপস্থিত হ'ল, সেই সময়ত এইটো অলমষ্ট চিয়'ৰ হৈ গৈছিলে যে এদিনীয়া ক্ৰিকেটৰ ভৱিষ্যত কিমান ভাল হ'ব পাৰে। মেটচখনত কি হ'ল, প্ৰথমে ইংলেণ্ডে বেটিং কৰিলে। ইংলেণ্ডৰ এজন বেটছমেন আছিলে জন এড্ৰিচ। তেওঁ 119 বলত 82 ৰান কোবায় আৰু 119 বলত 82 ৰান কৰাৰ ফলত ইংলেণ্ডৰ টোটেল স্ক'ৰ হয় 190। অষ্ট্ৰেলিয়াই সেইটো 5টা উইকেট থাকোঁতেই শেষ কৰে, আৰামছে জিকে। কিন্তু কাহিনীটো কোনে জিকিছে সেইটোৰ ওপৰত নহয়। কাহিনীটো যে এইখন মেটচে গোটেই বিশ্বৰ আগত ক্ৰিকেটৰ এটা নতুন ষ্টাইল আনি দিয়ে। এইটো কোৱা হয় যে ছাৰ ডন ব্ৰেডমেনে মেটচখন শেষ হোৱাৰ পিছত গোটেই দৰ্শকক আগত এইটো এনাউন্স কৰিছিলে যে আপোনালোকে ইতিহাস কৰা দেখিছে আজি। আৰু তেওঁৰ এইটো বাক্য চাগে ভৱিষ্যতে সদায় সঁচা হৈ থাকিল।
গতিকে এইটো আছিলে কাহিনী ওৱান ডে ক্ৰিকেট আৰম্ভ হোৱাৰ। টেষ্ট মেটছত বৰষুণ অহাৰ কাৰণে এদিনৰ বাবে এখন মেটচ পতা হ'ল আৰু সেইটোৱে ভৱিষ্যতে গৈ ইমান ডাঙৰ আৰম্ভ হ'ল। এইটো ওৱান ডে ক্ৰিকেট ইমান ফেমাছ হৈ গ'ল যে 4 বছৰৰ পিছত 1975 চনত বিশ্বকাপ পতা হ'ল। মাত্ৰ 4 বছৰৰ ভিতৰত ইমান বেছি ফেমাছ হৈ গৈছিলে ওৱান ডে ক্ৰিকেট। গতিকে এইটো আমাৰ আছিলে ভিডিঅ'। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে আমাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।